হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেল চৰিকাছ ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই নতুন এটা ৰেচিপি লৈ আহিছোঁ, গতিকে আহক দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়োঁ। ইয়াৰ বাবে মই নাৰিকলটো কাটি ভালদৰে ৰুকি লৈছোঁ। নাৰিকলটো কাটা হৈ গ'ল। এতিয়া এইখিনি ৰুকি লৈছোঁ। তাৰপিছত কলফুলটো সৰু সৰুকৈ কাটি লৈছোঁ। এয়া কলফুলটো কাটি লোৱা হৈ গ'ল। সৰু সৰুকৈ কাটিলে খাবলৈ বেছি ভাল হয়। এতিয়া কেৰাহীটো বহাই দিছোঁ। ইয়াতে বহুত বেছি তেল দিব নালাগে, অলপ তেলতে হৈ যায়। পিঁয়াজখিনি অলপ ভাজা লগাৰ পিছত হালধিও ইয়াতে মই দি দিছোঁ। ইয়াত মই কলফুলখিনি আগতে বহাই দিছোঁ। এতিয়া এইখিনি ভাজি ল'ম। এতিয়া কলফুলখিনি 4 মিনিটমান ভাজি লোৱাৰ পিছত নাৰিকলখিনি ইয়াতে বহাই দিছোঁ আৰু লাহে লাহে এইখিনি ভাজি লৈছোঁ। হালধি ইয়াত নিমখৰ পৰিমাণটো আপোনালোকে নিজৰ জোখমতে দি ল'ব। এতিয়া মই ইয়াতে নাৰিকলখিনি অলপ অলপকৈ দি এইখিনি ভাজি লোৱা হৈ গ'ল। তাৰপিছত আৰু বাকীখিনি নাৰিকল আঞ্জা খাবৰ বাবে ৰাখিছোঁ। এইখিনি যেতিয়া ভাজা লাগিব তেতিয়া আপোনালোকে নমাই দিব। আৰু আপোনালোকে যদি মছলা খাই ভাল পায় তেতিয়াহ'লে আদা নহৰু বা অন্য কিবা মছলা ইয়াতে দি দিব পাৰে। এয়া আমাৰ খাবৰ বাবে ৰেডি হৈ গ'ল, কলফুল আৰু নাৰিকলৰ গুড়াৰ ভাজা। এতিয়া আকৌ থৈ দিয়া নাৰিকলখিনিৰে নাৰিকলৰ আঞ্জা এখন বনাম। তাৰ বাবে মই পিঁয়াজখিনি ভাজি লৈছোঁ। ইয়াতে হালধি অকণমান দি দিছোঁ। এতিয়া মই নাৰিকলখিনি দি দিছোঁ। তাৰপিছত এইখিনি ভালদৰে ভাজি ল'ম। নাৰিকলখিনি ভাজা লগাৰ পিছত ইয়াতে পানী ঢালি দিব।